দাদা কি ক'ব এই মুহূৰ্তত মই বিজনীবাসী ৰাইজক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ভাবাই নাছিলোঁ যে প্ৰত্যেক জাতি ধৰ্মৰ মানুহ হিয়া উজাৰি এনেকুৱা বিপুল ভোট দি মোক জয়যুক্ত কৰিব। মই প্ৰত্যেকটা জাতিৰ বঙালী, বড়ো, কলিতা, দাস, বামুণ, কোচ ৰাজবংশী, বিহাৰী, নেপালী, ৰাভা, হাছং যিমান জাতি জনগোষ্ঠীৰ মানুহ আছে প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ জীৱনৰ প্ৰথমবাৰ ফাৰ্ষ্ট টাইম MLA ইলেকশ্যন খেলিছোঁ, MLA টিকেট পাইছোঁ আৰু NDA হিচাপে বিজনীবাসী ৰাইজ যেনেকুৱা বিপুল ভোট দি মই জয়যুক্ত কৰিছে এই মানে অনুভৱেই বেলেগ। আৰু আগন্তুক দিনত মই বিজনীবাসী ৰাইজৰ হৈ কেনেকুৱা কাম কৰিব পাৰোঁ মই ভগৱানৰ ওচৰত মানে আশীৰ্বাদ বিচাৰিছোঁ যে মোক সুমতি দিয়ক, মোক জ্ঞান দিয়ক, যথেষ্ট ৰাজনৈতিক মোক দক্ষতা দিয়ক, যাতে প্ৰত্যেক জাতি জনগোষ্ঠীক মই ধুনীয়াকৈ সেৱা আগবঢ়াব পাৰোঁ। এই যাত্ৰাত সফল হ'বলৈ কিমান প্ৰত্যাহ্বান আছিল আপোনাৰ? শুনক, প্ৰত্যাহ্বান একচুৱেলি বহুত আছিলে, তথাপিও য'ত হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰী আছে, তাত কোনো প্ৰত্যাহ্বান বা কোনো বিৰোধী দলৰ কোনো ধৰণৰ দৃষ্টি নাথাকে। যি নহওক সেইকাৰণে মই ফাৰ্ষ্ট ইজ ফাৰ্ষ্ট মই অতীত পাহৰি যাব বিচাৰোঁ। কিমান ভোটৰ ব্যৱধানত জয় হৈছে আপুনি? মই প্ৰায় 30,000 ভোট লৈ মই জয়যুক্ত হৈছোঁ, যিটো বিজনীবাসীৰ কাৰণে বিজনীৰ ইতিহাস হৈছে। বিজনীত কেতিয়াও এনেকুৱা হোৱা নাছিলে। আজিৰ এই 30,000 ভোট লৈ মই জয়যুক্ত হোৱাৰ কাৰণে কমপ্লিট মই ক্ৰেডিটটো বিজনীবাসী ৰাইজক দিব বিচাৰিছোঁ, মই বড়ো জনগোষ্ঠীক দিব বিচাৰিছোঁ, মই হাগ্ৰামা মহিলাৰীক ধন্যবাদ দিব বিচাৰিছোঁ, মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিব বিচাৰোঁ। কাৰণ ইলেকশ্যনৰ সময়ত বতৰ বেয়াৰ মাজতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া গাড়ী লৈ আহিছে, গোলকগঞ্জ নিৰ্বাচন প্ৰচাৰ বন্ধ কৰি দিছে। আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়া 5, 6 বাৰ 7 বাৰ ইলেকশ্যনৰ দিনা তেখেত নিজে আহি বিজনী পাৰ্টি অফিচত আহি বহি আছে। তেখেতে যেনেকুৱা বাৰ বাৰ ৰিভিউ মিটিং লৈছে, মই হাগ্ৰামা মহিলা ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই মোৰ জিতাৰ ক্ষেত্ৰত মানে তেখেতক যথেষ্ট ক্ৰেডিট দিব বিচাৰোঁ আৰু বিজনীবাসী ৰাইজক দিব। হাগ্ৰামা মহিলাৰে কৈছিলে যে যদি নিৰ্বাচনত আপুনি জয় হয় আপোনাক মন্ত্ৰিত্ব দিব বুলি, কি ক'ব? মই এতিয়া এইবিলাক ক'ব বিচৰা নাই, এতিয়া জয় হৈছোঁ, এতিয়া আনন্দ কৰি লওঁ।